চেনেল আশা কৰোঁ সকলো ভালেই আছে আৰু বৰ্তমান মোৰো ভালেই। এয়া দেখিছেনে মই ডিউটিলৈ বুলি ওলাই ল'লোঁ, ড্ৰেছ কৰি ল'লোঁ আৰু মই ডিউটি যাব লাগে, এতিয়া সময়ো হৈ গৈছে। আৰু কি জানেনে, আপোনালোকক কোৱাই নাছিলোঁ, কালি মই নিউ স্কুটি এখন ল'লোঁ, তো সেইখন আপোনালোকক দেখাই আছোঁ, ৰ'ব ধৈৰ্য ধৰিব। আৰু মানে কি হ'ল, কষ্টৰ ফল মিঠা বুলি কয় ন, সেয়াই আজি মই ফল পাইছোঁ। তো আজি মই সেইখন স্কুটি চলাই যাম, আশীৰ্বাদ কৰিব মোক যাতে বিশ্বকৰ্মাই লগ দিয়ে, এনেদৰে যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত। তো সেয়াই আপোনালোকে আৰু আশীৰ্বাদ কৰি যাব মোক। তো ফ্ৰেণ্ডছ, স্কুটিখন চাই লওক ন, পলম নকৰি দেখাই দিওঁ ৰ'ব। হেলমেট লৈ ল'লোঁ, লেডিজ হেলমেট। এইটো মই বহুত আগতে লোৱা, নিজৰ কাৰণে লোৱা আছিলে, কিন্তু আজি সেইটো কাম আহিছে। ফ্ৰেণ্ডছ, পিন্ধি ল'লোঁ এইটো ভাল লাগে কিবা এটা পিন্ধিলে। তাৰপিছত কালিয়ে পূজা পাতি কৰি ল'লোঁ আৰু পূজাখিনি কৰি ল'লোঁ আহি লৈ, আৰু মন্দিৰত যাব আছে কৰিবলৈ, টিলিঙা চিলিঙা এইবিলাক লগাবলৈ আছে, মাহঁতে কৈছে লগাবলৈ, তো লগাই ল'ব লাগিব। তাৰপিছত আৰু আজি কৰোঁ নে কাইলৈ কৰোঁ এইটো ক'ব পৰা নাই। এতিয়া বতৰটো বহুত ডাৱৰীয়া হৈছে, গোটেই পানী হৈ গ'ল আমাৰ ইয়াত। এতিয়া গৈ থাকোঁ, ৰাস্তাটো দেখাই যাওঁ আপুনি কোনফালে আজি কেনেকৈ পানী হৈ গ'ল, গোটেই বৰষুণ দি কি অৱস্থা হৈ গ'ল। স্কুটি, নতুন স্কুটি, এতিয়া মোক গোটেই বোকাই চুকাই নিব লাগিব, উপায় নাই। তো ফ্ৰেণ্ডছ, গৈ থাকোঁ। ফ্ৰেণ্ডছ চাওক না, গোটেই ৰাস্তাটো বোকা, এনেকৈয়ে নিব লাগিব এতিয়া মই। এতিয়া গৈ আছোঁ, সেইফালে এইখিনি পানী, গোটেই পানীয়ে, চবফালে মানে পানীয়ে। আজি মানে মই কালি ল'বই নালাগিছিলে নেকি, পানী আজি কিয় দিলে গোটেই মোৰ স্কুটিখন অৱস্থা নাইকিয়া কৰি দিছে। এতিয়া হ'লেও পাৰ হৈছোঁ আৰু তেনেদৰে। তো গৈ থাকোঁ ফ্ৰেণ্ডছ, অফিচত লগ পাই আছোঁ। ফাইনেলি ফ্ৰেণ্ডছ, মই আহি পাই গ'লোহি মোৰ ষ্ট'ৰ। এইফালে মোৰ ছাৰে স্কুটিখন চলাবলৈ লৈছে, চলাই চাওক আৰু আমি পাৰ্টি খাবলৈ বাহিৰত ওলাইছোঁ। অঁ, এতিয়া পাৰ্টি আনিবলৈ যাওঁ। এটা চলাল নেকি আপুনি? পাৰ্টি বনাব যাওঁ আৰু কেনেকুৱা মোৰ স্কুটিখন কেনেকুৱা লাগিছে? মজা আছে ন? কৰি আছে। চলাই কেনেকুৱা লাগিছে? একদম মজা, চলাব পাম আৰু অঁ। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া পাৰ্টি আনিবলৈ গৈ থাকোঁ, ব'লক। এতিয়া আমি যাম। বৰ্ণালী এতিয়া কি খুৱাব আমাক আমি আশা কৰিছোঁ। ফ্ৰাইড ৰাইচ খুৱাম আৰু কিবা এটা মানে লৈ আহোঁ আৰু, ব'লক। খাব আৰু অঁ, কিয় আমি ওলালোঁ আৰু পাৰ্টি আনিবলৈ। পাৰ্টি ক'বলৈ নালাগে বুলি ক'লে ভোক লাগিছে, যাওঁ দেই, ভোক লাগিছে। এতিয়া আমি খাই লওঁ এইফাল ন। ভোক লাগিছে ৰে, আহি গ'ল। এতিয়া যাওঁ আমি, মিঠাই লৈ লওঁ চাগে অলপ, তো ব'লক। ফ্ৰেণ্ডছ, এইফালে মিঠাই লৈ ল'লোঁ আৰু আনফালে আমাৰ আহি গ'ল ফ্ৰাইড ৰাইচ পেকেটত। এতিয়া আমি গৈ থাকোঁ চাৰহঁতক দিবলৈ। বাইক গ'লোঁ আমি, এতিয়া খাব লাগে ন। ইমান তলত আছে। আমি পূৰা মানে ৰ'দত
আমি আনি মৰিছোঁ, সিহঁতে আৰামছে খাব আৰু ন। লৈ আছে এতিয়া আমি খাই লওঁ। কাষ্টমাৰ ইমান আছে। কাষ্টমাৰ বহুত আছে, ৰ'ব দেখাইছোঁ। চবতে কাট টেবুলত সেইফালে চাওক আমাৰ কাষ্টমাৰ কিমান আছে। কাষ্টমাৰ বহুত আছে আৰু আমি এইফালে ৰেডি কৰি লৈছোঁ, এতিয়া খাব লাগে। বৰ্ণালী পাৰ্টি বুলি খাই দিয়া আৰু। এইটো কি কৰিম ৰে? বাহাদুৰক দি দে পইচা। কি আনিব? তাৰ মন ডাউন আছে। বাহাদুৰ কি দিম? বাহাদুৰ দিলে আকৌ এটা চাবা। তই কি খাবি? চলাই পূৰা খাই এতিয়া কামত ব্যস্ত হৈ গৈছে। মজা লাগিলে। পূৰা জ্বলা। পেট জ্বলি আছে। কি হ'ব পিছত গম নাপাওঁ। এজনতো একদম পূৰা খাই লৈ অৱস্থা বেয়া, এতিয়া বাহিৰত গৈছে মানে অৱস্থা বেয়া হৈ গ'ল, ইমানেই জ্বলা দিছে। তো আজি ভাল লাগিলে ন পাৰ্টিটো খাই। এতিয়া কামত চবে ব্যস্ত হৈ যাব লাগিব, এতিয়া ময়ো কাম কৰিব লাগিব ফ্ৰেণ্ডছ। এতিয়া আকৌ যেতিয়া ইয়াৰ পৰা ওলাম তেতিয়া আকৌ মানে ব্লগটো মানে কণ্টিনিউ কৰিম। তো চাই থাকক। ডিউটি আহিলে আহি একদম মানে মোৰ পাৰ্টিটো খাই আৰু উঠিবই পৰা নাই, এতিয়া পূৰা মোবাইল চাই টোপনি ধৰি আছে আৰু পেটত পূৰা টুনটুনীয়াটো কৰি মানে। আৰু এইফালে একদম মই যে কৈছিলোঁ পেট জ্বলি অৱস্থা নাইকিয়া হৈ গৈছিলে, এইজনৰ হৈছিলে দেই, অৱস্থা বেয়া হৈ গৈছিলে খাই লৈ। অঁ এইফালে চাই আপুনি এতিয়া কি কৈছে এইবোৰ? মই কিছুমান ডকুমেণ্টছ বিচাৰি আছোঁ, পোৱা নাই মই। সেইফালে আমাৰ একদম ভাল লগা ছাৰ দেই এজন, সকলোৱে আহিব পিজ্জা হাতত খাই যাব, একদম অফাৰ দি দিব হয় নাই ছাৰ? হয় হয়, অফাৰ দিব নাই? নিশ্চয় নিশ্চয় দিম। অঁ এইফালে আমাৰ মোৰ ফ্ৰেণ্ডছ পাই গ'লি, লেবৰেটৰী ফ্ৰেণ্ডছ বহুত দিন ধৰি কৈ আছিলে খাম খাম বুলি, আজি ফাইনেলি আহি গ'ল। তো এতিয়া পিজ্জা খাব ন তোমালোকে? অঁ ঠিক আছে, খোৱা দেই খোৱা। জচিলা